নমস্কাৰ ছাৰ বাইদেউসকল, আন্তৰিক স্বাগতম জনাইছোঁ। অসমৰ শিক্ষা জগতৰ লগত জড়িত সকলো শিক্ষকসকলৰ কাৰণে দুটা ভাল খবৰ প্ৰকাশ পাইছে। সেয়া হ'ল মিউচুৱেল ট্ৰেন্সফাৰ আৰু ছিংগল ট্ৰেন্সফাৰক লৈ। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ মিউচুৱেল ট্ৰেন্সফাৰ সম্পৰ্কে। যদিহে মিউচুৱেল ট্ৰেন্সফাৰ সম্পৰ্কে যদিহে কিবা কাৰণত অসুবিধাৰ সন্মুখীন হৈছে, আপোনালোকে এয়া শেষৰ লাইনখিনি চাব, য'ত লিখা আছে ইফেক্ট অফ ট্ৰেন্সফাৰ ফৰ ভেৰিয়াছ ৰিজন ডু টু ব্ৰেক ইন দ্য পেন ইন কেছ অফ মিউচুৱেল ট্ৰেন্সফাৰ কেন ৰিএপ্লাই ফৰ দ্য ট্ৰেন্সফাৰ। যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে মিউচুৱেল ট্ৰেন্সফাৰ আকৌ এবাৰ এপ্লাই কৰিবলৈ কোৱা হৈছে। আনফালে ছিংগল ট্ৰেন্সফাৰ ক্ষেত্ৰত কোৱা হৈছে যে যদিহে আপোনাৰ প্ৰশাসনৰ গাফিলতিৰ কাৰণে নাইবা আন কিবা গাফিলতিৰ কাৰণে নাইবা পৰ্টেলৰ অসুবিধাৰ কাৰণে যদিহে ছিষ্টেমত কিবা অসুবিধা দেখুৱাইছে, যাৰ ফলত যদিহে ছিংগল ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হোৱা নাই, তেনেহ'লে সেই শিক্ষকসকলক পুনৰাই ছিংগল ট্ৰেন্সফাৰ কৰিবৰ কাৰণে এই আদেশযোগে জনোৱা হৈছে। এয়া হ'ল যোৱাকালি প্ৰকাশিত এই নটিচটো, আৰু আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ আন শিক্ষক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।